শাৰদীয় দুৰ্গা পূজাৰ BTC বাকী ৰাইজৰ লগতে অসমবাসী ৰাইজলৈ শুভেচ্ছা আৰু অলপ মই যাচিছোঁ দেৱী মাতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমবাসী ৰাইজৰ লগতে BTC বাকী ৰাইজক সদায় বিপদৰ পৰা ৰক্ষা কৰে আমাৰ বিশেষকৈ BTC অঞ্চলত শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ কাৰণে যেটো আমাৰ এই অঞ্চলৰ দৰকাৰ আছে সেই গতি ধাৰাটো যাতে অব্যাহত থাকে ইয়াৰ কাৰণে দেৱী মাতাই যাতে আমাক আশীৰ্বাদ দিয়ে ইয়াৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ আজি আমাৰ কাৰণে খুব ঐতিহাসিক এটা দিন আমি চেৰপাংগুৰি অঞ্চলৰ বিশেষকৈ আমাৰ নেশ্যনেল হাইৱেৰ উত্তৰ পাৰে যিসকল আছে পিছ পৰি থকা অঞ্চলৰ ৰাইজ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে কিছুমান UPPLৰ লগত আছে কিছুমানে আমাৰ BJPৰ লগত কাম কৰে আৰু কিছুমানে GSPৰ লগতো কাম কৰিছিল এই UPPL BJP GSP দলবিলাকত কাম কৰা হাজাৰ হাজাৰ ৰাইজে তেওঁলোকৰ নিজৰ নিজৰ দলৰ প্ৰতি মহভংগ হৈ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদ জনাই BTC অঞ্চলত উন্নয়নৰ কাম কাজ কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে মনত বেয়া পায় আজি নতুন এটা ৰাজনৈতিক দল বিচাৰি BPF দলত তেওঁলোকে দলে বলে আহি পেলাই যোগদান কৰিছে দুৰ্গা মাতাৰ আজি আমাৰ ইয়াত পূজা মণ্ডপ মুকলি কৰাৰ কাৰণে আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক চেৰপাংগুৰি ব্যৱসায়ী সন্থাৰ পৰা তেওঁলোকে আলহী হিচাপে মাতি আনিছিলে আৰু এই সুযোগতে এই অঞ্চলত বসবাস কৰা বিভিন্ন দল সংগঠন কৰা ৰাইজে হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত এইখিনি সময়তে BPF দলত যোগদান কৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰস্তাৱ দাঙি ধৰিছিল আৰু তেওঁলোকৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই আমি আজি ইয়াত আমাৰ দললৈ আদৰণি জনোৱাৰ এটা কাৰ্যসূচী আমাৰ এই পূজাত মণ্ডপত ভ্ৰমণ কৰাৰ কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আমি সুকীয়াভাৱে এই কাৰ্যসূচীটো পালন কৰিছোঁ মই খুব আনন্দিত যে এই অঞ্চলত এতিয়া BPF দলৰ বাহিৰে কোনো বেলেগ দল আছে বুলি আমি মানে গণ্য নকৰোঁ যে এই দলত এই BPF দলত হাজাৰ হাজাৰ মানুহবিলাকে আজিৰ এই পবিত্ৰ দিনত আহি পেলাই যোগদান কৰাৰ দ্বাৰা দিয়ে তেওঁলোকে যে BPF দলক নতুনকৈ শক্তি আকৌ প্ৰদান কৰিছে দুৰ্গা মাতাই যেনেকৈ অসুৰ দানৱক বধ কৰি পেলাই মানৱ জাতি আমাৰ দেৱ দেৱীক ৰক্ষা কৰিছিলে এই ধৰ্ম শান্তি এইখন পৃথিৱীত স্থাপিত কৰিছিলে ঠিক তেনেকৈ BTC ধ্বংসকাৰী ৰাজনৈতিক দল যিসকল আছে শক্তি আছে এই শক্তিসমূহক দলসমূহক নিকেশ কৰিবৰ কাৰণে আমাৰ হাতলৈ এটা নতুন ৰাজনৈতিক ক্ষমতা ৰাজনৈতিক শক্তি আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰদান কৰিছে BPF দলত নতুনকৈ শক্তি আজি যোগ হৈ গ'ল আৰু এই শক্তিৰে আমি নিশ্চয় আহি থকা দিনবিলাকত আমাৰ প্ৰতিপক্ষ যিসকল আছে তেখেতসকলক অনাশায়ে আমি পৰাভূত কৰিব পাৰিম আমি বিজয় জান্ধা আমাৰ এই অঞ্চলত BPF দলে মানে এইটো উলিয়াব পাৰিম আৰু ৰাইজৰ এই শক্তিয়ে আমাৰ BTC ধ্বংসকাৰী অপশক্তিবিলাকক দল সংগঠনসমূহক ধ্বংস কৰিব অপৰাই পেলাব এইখিনি আজি মোৰ এটা এই পবিত্ৰ দিনটোত আজিৰ কাৰ্যসূচীৰ দ্বাৰা দি মই আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত দুৰ্গা মাতাৰ ওচৰত মই হেতুকে কামনা কৰি পেলাই প্ৰাৰ্থনা জনাইছোঁ না মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে অসমৰ যেহেতু গভৰ্ণমেণ্ট চলোৱা এটা চৰকাৰৰ মুৰব্বী হয় তেওঁ নিজৰ দলৰ পাৰ্টিবিলাকৰ জিকোৱাৰ স্বাৰ্থত দলৰ নিজৰ শক্তি ধৰি ৰখাৰ স্বাৰ্থত অসমৰ সকলো দল ৰাজনৈতিক দলেই হওক সংগঠনসমূহে হওক অৰাজনৈতিক মানে দলবিলাকেই হওক বা সমূহ অসমবাসী ৰাইজৰ পৰা সমৰ্থন বিচাৰি এটা মুকলি আহ্বান জনোৱাটো এইটো মানে একো মানে আচৰিত হ'ব লগা কথা নাই আমিও BPF দলৰ পৰাও আজি অসমবাসী ৰাইজৰ লগতে অসমৰ যিমান দল সংগঠন আছে এই ৰাজনৈতিক দলেই হওক বা অৰাজনৈতিক দলেই হওক সকলোলৈও আমিও
আহ্বান জনাম যাতে আগন্তুক ইলেকশ্যনত আমাক এই দলবিলাকে সংগঠনসমূহে যাতে সমৰ্থন জনায় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জানে যে অসমৰ BTCৰ বাহিৰত এই গোৱালপাৰাই হওক কামৰূপে হওক আমাৰ দৰঙে হওক গোলাঘাট ডিব্ৰুগড় শিৱসাগৰ নগাঁও মৰিগাঁও সেইবিলাকত যিসকল আমাৰ বড়ো ভাই বন্ধুসকল আছে তেওঁলোকে BPFৰ নেতৃত্বতহে চলে আৰু BPF দলৰ লগতহে BTCৰ বাহিৰত আন জিলাবিলাকত থকা বড়ো ৰাইজে সদায় সুসম্পৰ্ক মানে বজাই ৰখাৰ কাৰণে BPFৰ কথা মতে যিহেতু চলে আৰু BPFৰ বাহিৰে তেওঁলোকে কাকো নুবুজে ইয়াৰ কাৰণে BTC অঞ্চলৰ বাহিৰত থকা বড়ো ৰাইজৰ আমাৰ ৰাজনৈতিক সমৰ্থন পাবলৈ হ'লে BPF দলক নিশ্চয় তেখেতসকলে অনুৰোধ জনোৱাটো অত্যন্ত দৰকাৰ আছে BPF দলক আহ্বান কৰাটো অত্যন্ত দৰকাৰ আছে আৰু সেইটো অসমৰ যিসকল ৰাজনৈতিক দল আছে ৰাজনৈতিক দলবিলাকৰ নেতাসকল আছে তেওঁলোকে ভালকৈ জানে যাৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱেও নিশ্চয় তেওঁলোকৰ দলৰ প্ৰাৰ্থীসকলক জিকোৱাৰ ক্ষেত্ৰত BTCৰ বাহিৰতে হওক BTCৰ ভিতৰতে হওক BPF দলৰ শক্তিৰ প্ৰয়োজন সমৰ্থনৰ প্ৰয়োজন আছে বুলি স্পষ্টভাৱে তেখেতে যিহেতু জানে ইয়াৰ কাৰণে BPF দললৈ আহ্বান কৰিছে কিন্তু আমাৰ এটা কথা যে কোকৰাঝাৰ ওদালগুৰিত যেহেতু আমাৰে প্ৰাৰ্থী থাকিব আৰু আমাৰো নিশ্চয় এইটো এটা ধৰ্ম থাকিব যে BJP কৰাই হওক UPPL কৰাই হওক বা AGP কৰা CPM CPI কৰা বিলাকেই হওক বা অসমৰ যিসকল অৰাজনৈতিক দল সংগঠনসমূহ আছে তেখেতসকলকো BTC উন্নয়নৰ ক্ষেত্ৰত BTC সুৰক্ষাৰ ক্ষেত্ৰত শিক্ষিতলোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু BTC অঞ্চলৰ সকলো জাতিৰ জনগোষ্ঠীৰ নিৰাপত্তা সম অধিকাৰ সম উন্নয়নৰ সুযোগ সুবিধা দিয়াৰ ক্ষেত্ৰত BPF দলৰ নিচিনা নিৰপেক্ষ গণতান্ত্ৰিক ৰাজনৈতিক দলক সবে সমৰ্থন কৰাৰ প্ৰয়োজন আছে আৰু আগন্তুক ইলেকশ্যনৰ ইয়াৰ কাৰণে সকলো দল সংগঠনবোৰে যাতে BPFক সমৰ্থন জনায় ইয়াৰ কাৰণে আমিও আহ্বান জনাইছোঁ দুৰ্নীতি মুক্ত BTC গঠন কৰিবৰ কাৰণে তেওঁলোকে যিটো শ্লোগান গাইছিলে সঁচাকৈ তেওঁলোকৰ এই শ্লোগানৰ প্ৰতি ময়ো খুব ভাল পাইছিলোঁ সঁচাকৈ ময়ো সেইটোকে বিচাৰোঁ দুৰ্নীতিমুক্ত হওক সুশাসন হওক আৰু ইয়াত নিকা এটা চৰকাৰ আহক ময়ো সেইটোকে বিচাৰোঁ ছাত্ৰ সংগঠন কৰি অহা মানুহ হিচাপে মোৰ তেওঁলোকৰ ওপৰত সেইটোৱেই মোৰ এটা বিশ্বাস আশা আছিল বা আশা আছিল তেওঁলোকে নতুনকৈ যিহেতু ৰাজনৈতিক দলত আহিছে যোৱাকালিলৈকে ছাত্ৰ সংগঠনক নেতৃত্ব দি অহা জাতীয় সংগঠনক নেতৃত্ব দি অহা মানুহ হিচাপে তেওঁলোকৰ মনটো যিহেতু শুদ্ধ আছিল তেওঁলোকৰ মনটো এটা পবিত্ৰ আছিল বুলি মোৰ এটা ধাৰণা আছিল যাৰ কাৰণে চৰকাৰৰ ক্ষমতা হাতত পোৱাৰ লগে লগে তেওঁলোকে দুৰ্নীতিক এইটো প্ৰশ্ৰয় নিদিব সুশাসন নিকা চৰকাৰ তেখেতসকলে ইয়াত চলাব বুলি মোৰ এটা ধাৰণা মোৰ এটা বিশ্বাস আছে কিন্তু আজি অত্যন্ত মই দুখ পাইছোঁ মোৰ একালৰ সতীৰ্থসকলে মই যিটো সংগঠনত একেলগে কাম কৰি অহা এই সংগঠনৰ পৰা ওলাই অহা নেতাসকলে ক্ষমতা ৰাজনীতিৰ এই পথাৰত ভৰি দিয়াৰ পাছত হাতৰ শক্তিৰ ক্ষমতাটো হাতত লৈ পেলাই যিটো তেওঁলোকে অসৎ উপায়েৰে ধন গটোৱাৰ কাৰ্যকলাপত লিপ্ত হৈছে তেওঁলোকে যিটো দুৰ্নীতিটো প্ৰশ্ৰয় দিছে বিভিন্ন স্তৰত সেই BTC ছেক্ৰেটাৰিয়েটে হওক বা আমাৰ EM সকলৰ মাজতে হওক বা আমাৰ BCDC পৰ্যায়তে হওক এনেকুৱা ধৰণৰ তেওঁলোকে সীমাহীন দুৰ্নীতিক প্ৰশ্ৰয় দিছে সেইটো সঁচাকৈ মই দেখিবলৈ পাই মৰ্মান্তিক হৈছোঁ আৰু মই মনত বিৰাট আঘাত পাইছোঁ যিটো হ'ব নালাগিছিল যিটো মই কেতিয়াও আশা কৰা নাছিল সেইটো হোৱাৰ কাৰণে মনত দুখ পাইছোঁ আৰু মই সিদ্ধান্তিকে ইয়াৰ কাৰণে ক'ব লাগিব আজিৰ UPPLৰ BTC চৰকাৰ এটা মুক্ত চৰকাৰ এটা সুস্থ চৰকাৰ এটা দুৰ্নীতিমুক্ত এটা নিকা মানে নীতি আদৰ্শ লৈ পেলাই চলোৱা এটা চৰকাৰ নহয় এই চৰকাৰ সঁচাকৈ এটা দুৰ্নীতিগ্ৰস্ত চৰকাৰ এটা তেখেতসকলে মানে কি কয় সেইটো মানে কি কয় অপশাসন চলাইছে বুলি আজি মই ক'বলৈ বাধ্য